হেল্ল' এভৰিৱান, জানি মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। জানটি আৰু মই এতিয়া যাবলৈ ওলাইছোঁ গৌৰীপুৰলৈ, যিহেতু গৌৰীপুৰত পাপাৰ মামাকৰ ঘৰ হয় আৰু আমি প্ৰত্যেক বছৰ তাত যাওঁৱেই। যিহেতু পাপাৰ মামাকৰ ল'ৰা গোটেইকেইটা তাতে আছে, ভনীয়েক গোটেই তাতে আছে। এইকেইখন ঘৰ তেওঁলোকৰ, কিন্তু এতিয়া ইয়াত মানে অভাৰ ব্ৰিজ হ'ব, সেইকাৰণে সেয়া ঘৰ মানে এতিয়া ভাঙি দিয়া গৈছে আৰু গোটেই দোকান চোকান ভাঙা গৈছে। আৰু পিছফালে এয়া খুৰাহঁতৰ সেয়া ঘৰ হয়, দেখালোঁ যে খুৰা পেহী তাৰপিছত আকৌ সৰু সুৰা সকলোৱে তাতে মাতি লৈ ঘৰ বনাইছে। আমি তিনিটা আহিছিলোঁ, পাপা, জানটি আৰু মই ঘৰ লোৱাত আহিছিলোঁ। এনেকৈ ঘৰ চৰ চাই গৈছোঁ, কিন্তু মানে মা অহা নাছিলে। সেইবাবে মা আৰু পাপাও আজি আহিলে বোলো বিহু বুলিও যাওঁ, আৰু যিহেতু নতুনকৈ ঘৰ বনাইছে সেইকাৰণে চাই আহোঁগৈ। কিন্তু আমাৰ দুজনীৰ কাৰণে নাছিল দেই। তাৰপিছত এতিয়া মানে কি হ'ল, বাও নিজৰ লগৰ ছোৱালী এজনীৰ ঘৰত গ'ল, মাহঁতো এইফালে আহিল। আমি বোলো আমি ঘৰতেনো কিয় থাকোঁ, মাহঁতৰ পিছে পিছে আমি অলপ দেৰিৰ পিছত খুৰীহঁতৰ ঘৰলৈ আহি গ'লোঁ বোলো আমিও যাওঁ বুলি। তাৰপিছত আমি আহিলোঁ, আমাক চাহ তাহ দিলে, মাহঁতেতো আগতে খালেই চাহ। আমি এতিয়া খাই আছোঁ, তেতিয়া জানটি এইটোৱে খাইছোঁ যে পিংক কালাৰৰ পিঠা, আৰু ময়ো খাই চালোঁ পিংক কালাৰৰ পিঠাটোৰ পিঠাই কালাৰটো মানে ভিতৰত দি দিয়ে, হ'লেও ভাল লাগে আৰু কিবা এটা। তাৰপিছত এয়া পাপাহঁতৰ ছেকেণ্ড টাইম চাহ দেই, কাপটো ইমান ভাল লাগিছিল, তাকে পাপাই দেখাই আছিল। তাৰপিছত আমি আহিলোঁ আকৌ পেহীহঁতৰ ঘৰত। পেহীহঁতৰ যিহেতু গোটেইকেইটা এইখিনিতে একেলগে ঘৰ বনাইছে, মায়ে গোটেইকেইটা ৰুম চাই আছে, যিহেতু মা অহা নাছিলে ঘৰ লোৱাত। এয়া এতিয়া খুৰা আৰু খুৰী কথা পাতি আছে পাপাৰ লগত। তাৰপিছত এতিয়া ভাত খোৱা সময় আহি গ'ল আৰু ধুনীয়াকৈ গোটেইখিনি বস্তু বনাইছিল, ইমান ভাল লাগিছে। এয়া কি কয়, এয়া খাহী মাংস, মাছ, মই বাৰু মাংস নাখাওঁ, সেইকাৰণে জানটিয়ে খাইছে। জানটিয়ে খাই পেলাই জানটিয়ে ঘৰত আহিও কৈ আছে যে ইমান ধুনীয়াকৈ বনাইছিল, আৰু মাছৰ টেঙাৰ জোলটো ইমান ধুনীয়াকৈ বনাইছিল ন। পাপাই যে মানে এতিয়া পাপাৰ মুখত এতিয়া সেইটোৱে লাগি থাকিব, আৰু ময়ো বহুত ভাল পাইছিলোঁ, মানে খাই ভাল লাগিছিল। মায়ে কিন্তু খোৱা নাছিলে সেইদিনাখন, যিহেতু মাৰ মঙলবাৰ আছিলে আৰু মায়ে ব্ৰত ৰাখে, সেইবাবে মায়ে এনেকৈ খিচিৰি এনেকৈ অলপ হালধি নিদিয়াকৈ বনাই দিছিলে। তাৰপিছত আমি গোটেইকেইটাই আহিলোঁ, ভালো পালে। বা যিহেতু নিজৰ লগৰ ছোৱালী ঘৰ গৈছিল, তাই আহিব নোৱাৰিলে, আমি আহিলোঁ আৰু বিহু বুলি। কিন্তু বিহু বুলি আহিলোঁ যিহেতু বিহু এপাকটো নোচোৱাকৈ থাকিব নোৱাৰি, সেইবাবে তলৰ পৰা ওপৰলৈ মাতি দিয়া গ'ল ছোৱালী তিনিজনী, কণমানি গোটেইকেইজনী। তাৰপিছত আকৌ আহিবলৈ হৈ গ'ল। এয়া এতিয়া সকলোৱে সেৱা কৰি আছে, পাপাহঁতক, মাহঁতক। এতিয়া আমিও তেনেকৈ খুৰাহঁতক খুৰীহঁতক এনেকৈ সেৱা কৰিলোঁ, যিহেতু বিহু বুলি ডাঙৰক সেৱা কৰা যায়েই। আৰু পাপা যিহেতু সৰুতে ইয়াতে থাকিছিলে, উত্তৰ গুৱাহাটীতে পঢ়িছিলে, সেইবাবে সদায় অহা যায়েই মানে ইয়ালৈ বিহু বুলি। এতিয়া এয়া খুৰাহঁতৰ ঘৰলৈ এপাক আহিলোঁ, তাৰপিছত ঘৰলৈ বুলি আকৌ ওলালোঁ। তেনেহ'লে আজিৰ বাবে বাই বাই।